আমি নামানো এনআরসি পৰীক্ষা সম্পন্ন কৰিব লাগিবই চূড়ান্ত এনআৰসি পৰীক্ষা সম্পন্ন কৰিব লাগিবই অখিলক বিনা শব্দে মুক্তি দিয়ক অখিলক বিনা শব্দে মুক্তি দিয়ক বিরোধী আইন বাতিল করক অখিলক বিনা শব্দে মুক্তি দিয়ক আমি নামানো অখিলক বিনা শব্দে মুক্তি দিয়ক নরেন্দ্র মোদী অমিত শাহ বিজেপি সরকারে বিদেশী দালাল এখেতসকলক পুঁজিপতিৰ দালাল আদানী আম্বানীৰ দালাল এখেতসকলে অসমত আহি কেৱল ভুৱা প্ৰতিশ্ৰুতি দি থাকে 16 চনত আমি দেখা পাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি ভুৱা প্ৰতিশ্ৰুতি দিছিল 476টা প্ৰতিশ্ৰুতি দিছিল তাৰে পাঁচটা এখেতসকলে পালন কৰিবলৈ সক্ষম হৈছে আৰু বাকীবিলাক এখেতসকলে যে মিছা প্ৰতিশ্ৰুতি দি আমাক অসমীয়াক যে ঠকি আছে অসমৰ বিভিন্ন সম্পত্তি সম্পত্তি এটাৰ পিছত এটা এই নৰেন্দ্ৰ মোদী চৰকাৰে এখেতসকলে কি কৰিছে বিজেপি চৰকাৰে এটাৰ পিছত এটা আমাৰ সম্পত্তিবিলাক বিক্ৰী কৰি দিছে এখেতসকলে আদানী আম্বানী পুঁজিপতিৰ হাতত গতাই দিয়া হৈছে গতিকে আজিৰ দিনত যে আহি হাজাৰ যে শতাধিক ভুৱা প্ৰতিশ্ৰুতি দি আমাৰ অসমীয়াক ঠগি যাব এইটো আমি কেতিয়াও মানি নলওঁ আৰু আপোনালোকে যদি সঁচাই আহি ইয়াত আপোনালোকে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছে আৰু বিজেপি চৰকাৰে এটা কথা উল্লেখ কৰিছে 1 লাখৰো অধিক খিলঞ্জীয়া মানুহক ভূমি পাট্টা দিব আমাৰ অখিল গগৈ ডাঙৰীয়া কৃষক নেতা অসমৰ জাতীয় বীৰ অখিল গগৈ ডাঙৰীয়া 2005 চনৰ পৰা আজিলৈকে 7 লাখৰো অধিক খিলঞ্জীয়া মানুহক ভূমি পাট্টা দিবলৈ সক্ষম হৈছে গতিকে আমি অনুভৱ কৰোঁ নৰেন্দ্ৰ মোদীতকৈ আমাৰ অখিল গগৈ ডাঙৰীয়া হ'ল গুৰুত্বপূৰ্ণ বিষয় অখিল গগৈ ডাঙৰীয়াক মুক্তি দিবই লাগিব আৰু যি কা আইন আনিছে কলা আইন আমাৰ অসমীয়াৰ আৱেগ আজি আমি কলা পৰিৱেশ পৰিধান কৰিছোঁ যাতে অসমৰ মানুহে যাতে কেতিয়াও মানি নলয় যে নৰেন্দ্ৰ মোদীয়ে যিবিলাক কথা ক'ব এইটো কথাৰ প্ৰতি গুৰুত্ব দিব নালাগে গতিকে আমি কা নামানো আৰু অখিল গগৈ ডাঙৰীয়াক অতি শীঘ্ৰে মুক্তি দিব লাগিব।